হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অৰ্ণৱ জানিৰ ওচৰলৈ যাব আৰু জানি তুমি ভালে আছানে বুলি সুধিব। আৰু তেতিয়া জানিয়ে মই ঠিকে আছোঁ দেউতা বুলি কোৱাত ব'লা আমি ঘৰলৈ যাওঁ বুলি কৈ অৰ্ণৱ আৰু জানি ঘৰলৈ যাব আৰু তাৰপিছত অভি অংশুমানৰ ওচৰলৈ যাব। ইচ্ছা আছিল তোক এইখন হাতেৰে মাৰি পেলোৱাৰ পিছে আমি তোৰ দৰে হত্যাকাৰী নহয় বুলি কোৱাত পুলিচে অংশুমানক লৈ যোৱা দেখিবলৈ পাব। ইফালে আকৌ অংশুমানক পুলিচে লৈ যোৱাৰ পিছত ৰিয়া যাবলৈ ওলাব আৰু তেতিয়া অভিয়ে তুমি কলৈ যোৱা, মোৰ লগত আমাৰ ঘৰলৈ নোযোৱা নেকি বুলি ৰিয়াক সুধিব। আৰু তেতিয়া ৰিয়াৰ মনটো বহুত বেছি ভাল লাগিব আৰু অভিয়ে ৰিয়াক দেউতাকৰ ওচৰলৈ লৈ যাব আৰু জানিক আজি ৰিয়াৰ বাবে ঘূৰাই পালোঁ, তাই সলনি হ'ল বুলি দেউতাকক ক'ব আৰু তেতিয়া দেউতাকে ৰিয়াক অভিৰ লগত ঘৰলৈ যাবলৈ দিয়া দেখিবলৈ পাব। আনফালে দেউতাকে আজি মোৰ দুজন ল'ৰা মোৰ লগত সদায় একেলগে থাকিব বুলি ভাবিছিলোঁ, কিন্তু মোৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল বুলি ক'ব। আৰু তেতিয়া ৰিয়াই ভগৱানে আপোনাৰ সপোনবোৰৰ লগত কেতিয়াও অন্যায় নকৰে, আপোনাৰ সপোন আৰু ঘৰখন এদিন নহয় এদিন সম্পূৰ্ণ হ'বই বুলি কোৱাৰ অলপ সময় পিছতে জানি ঘৰলৈ আহিব আৰু ককা বুলি মাতিব আৰু আমি একেবাৰে তোমাৰ ওচৰলৈ আহিলোঁ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।